ফৰেষ্ট বিভাগত আমাৰ বহুখিনি আগতে কন্ট্ৰেকচুৱেল এমপ্লয়ী আছিলে যিসকলৰ চাকৰিবিলাক তেখেতসকলে ৰেগুলাৰ হোৱা নাই বা তেনেধৰণৰ চৰকাৰী মানে যি ডায়েৰীৰ ভিতৰত অহা নাছিলে। চ' আজি তেখেতসকলক মানে কেজুৱেল এমপ্লয়ী হিচাপে এপইণ্টমেণ্ট দিয়া হৈছে অসম চৰকাৰৰ অনুমোদন পোৱাৰ পিছত। আৰু 211জন ইয়াত এমপ্লয়ী আছে যিসকলে আজি এপইণ্টমেণ্ট পাব। আৰু তেখেতসকলে যিখিনি কেজুৱেল ৱৰ্কাৰবিলাকে বা এমপ্লয়ীবিলাকে যিখিনি সুবিধা পায় সেই সুবিধাখিনি পাব। দিনত দিনে আমাৰ বড়োলেণ্ড অঞ্চলৰ ফৰেষ্ট এৰিয়াটো বাঢ়ি গৈ আছে, ৱাইল্ড লাইফ চেঞ্চুৰীটো বাঢ়ি গৈ আছে। সেইকাৰণে আমাক যথেষ্ট এমপ্লয়ী লাগে যিসকলে পাৰ্মানেণ্টলি কাম কৰিব আৰু খুব আন্তৰিকতাৰে বা সাহসেৰে আমাৰ ফৰেষ্টটো বা ৱাইল্ড লাইফটো প্ৰটেকশ্যন দিব পাৰে। যোৱাকালি এইকাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মানাছৰ বিষয়ে, ৰায়মানাৰ বিষয়ে, চিকনা জহলাও আমাৰ নতুনকৈ ৱাইল্ড লাইফ চেঞ্চুৰী ঘোষণা কৰা ইয়াৰ বিষয়ে আৰু নতুনকৈ খালেংদুৱাৰ এটা ৱাইল্ড লাইফ চেঞ্চুৰী ঘোষণা কৰাৰ কাৰণে আলোচনা কৰা হৈছে। গতিকে আজি 211জন দিয়াৰ পিছত আৰু যিবিলাক থাকিব সেই সকলোকো আমি লাহেকৈ চৰকাৰী ডায়েৰীৰ ভিতৰত আনিবলৈ চেষ্টা কৰিম, যাতে তেখেতসকলে খুব চিনচিয়াৰলি আৰু ডেডিকেটেডলি আমাৰ ফৰেষ্টৰ ৱাইল্ড লাইফেই হওক বা ফ্লৰা ফৌনাই হওক এইটো প্ৰটেকশ্যন কৰাত যাতে তেখেতসকলে ভালকৈ কাম কৰিব পাৰে। আজি এইটো ফৰেষ্ট গাৰ্ডে হয় চবে। বাকী যিবিলাক গ্ৰেড আছে, 3rd গ্ৰেড 4th গ্ৰেড, এইবিলাক CSBয়ে এপইণ্টমেণ্ট দিব। অলৰেডি CSBত ইণ্টাৰভিউ হৈ গ'ল, তেখেতসকলৰ এপইণ্টমেণ্ট কম দিনৰ ভিতৰতে হ'বলৈ গৈ আছে। আপোনাৰ সময়ত যিখিনি নিযুক্তি হৈছে কিন্তু হাগ্ৰামাৰ সময়ত হোৱা নাছিলে, কি ক'ব? চাওক, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এই বিষয়বিলাকৰ ওপৰত ইমান ধাৰণাও নাছিলে। মই যিটো ভাবিছোঁ এতিয়া চৰকাৰত আহি তেখেতৰ ইমান কনচেপ্টো ক্লিয়াৰ নাছিলে। চ' চৰকাৰটোনো কি তেখেতে ভালকৈ বুজি পোৱা নাছিলে, গণতন্ত্ৰটো কি সেইটো তেখেতে ভালকৈ বুজি পোৱা নাছিলে, গভৰ্নেন্স ছিষ্টেমটো কি সেইটো কথাটো তেখেতে বুজি পোৱা নাছিলে। গতিকে তেখেতৰ কথাবিলাকতো আৰু পাতি এতিয়া লাভ নাই, কাৰণ চবে দেখাই পাইছে। সেইকাৰণে মানে প্ৰায় হাজাৰৰ সংখ্যাত লোকসকলক এনেই মানে তেখেতে কণ্ট্ৰেকচুৱেলত চাকৰি দি গৈছে, যিটো নেকি কোনো ৰুলৰ আণ্ডাৰত নপৰে। তো সেইবিলাক বহুতখিনি মানুহক হাৰাশাস্তি কৰি থৈ গৈছে। প্ৰায় 3500 কণ্ট্ৰেক্টৰসকলক, যিসকলে পাৰ্মানেণ্ট কণ্ট্ৰেক্টৰ নহয়, সেইসকলক মানে হাজাৰ কোটি টকাৰ লাইবিলিটি কৰি থৈ পেলাই বহুত মানে জুলুম মানে বেয়া অৱস্থাত তেখেতসকলক জুৰুলা অৱস্থাত থৈ গৈছে। তেনেকুৱা বহুত উদাহৰণ আছে। তো সেইকাৰণে এতিয়া আমি এইটো মানে 5 বছৰত অলপ পাপমোচন কাম কৰি আছোঁ, তেখেতসকলে কৰি যোৱা। তো লাহেকৈ দেখা পাইছে চব মানে তেনেকুৱা প্ৰব্লেমবিলাক আমি সমাধান কৰি আছোঁ। 2020ৰ আগত কণ্ট্ৰেকচুৱেল দিয়া কিছুমান এমপ্লয়ী আছে, সেইসকলৰ ৰাস্তাও আমি চাই আছোঁ কি কৰিব পাৰোঁ। আদাৰৱাইজ 99 কমপ্লিট হৈ গ'ল। 6 মান্থৰ যিখিনি আছিলে সেইখিনিও কম দিনৰ ভিতৰত কমপ্লিট হ'ব। এতিয়া যিখিনি এতিয়া টেট পাছ কৰি ৰখি আছে, আমি মেক্সিমাম 1 মাহৰ ভিতৰত আমি তেখেতসকলক ইণ্টাৰভিউ লৈ পেলাই আকৌ চাকৰিটো দিবলৈ গৈ আছোঁ। বাকী প্ৰায় 2500 আমাৰ যিটো 3rd গ্ৰেড 4th গ্ৰেড এমপ্লয়মেণ্ট পাবলৈ গৈ আছে। আমি যোৱাকালি এটা আলোচনা কৰিছোঁ যে আমাৰ তাত বহুতদিনীয়া এটা কি আছে দাবী এটা আছিলে, আমি নেক্সট ডিচিত আমি এইটো পাছ কৰিম। কিন্তু মই আজি ঘোষণা কৰিব বিচাৰিছোঁ যে আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ যে আমাৰ 40 বছৰত যিখিনি শ্বহীদ হ'ল, হাজাৰ শ্বহীদ হৈছে, এবাৰতে দিব নোৱাৰোঁ। কিন্তু আমি নেক্সট যিবিলাক এপইণ্টমেণ্ট হ'ব তাত আমি 3%কৈ শ্বহীদ পৰিয়ালৰ সদস্যসকলক তাতে এপইণ্টমেণ্ট দিবলৈ গৈ আছোঁ। তেখেতসকলৰ পৰিয়ালক আমি শ্ৰদ্ধা দিবৰ কাৰণে, তেখেতসকলৰ পৰিয়ালত যিসকল ৰৈ আছে, কাৰোবাৰ ঘৰত দেউতাক মৰি গ'ল, তাৰ ল'ৰা ছোৱালীয়ে তেনেকুৱা কি সংস্থাপন পোৱা নাই, সেই সকলক চাই পেলাই আমি শিক্ষকেই হওক বা যি পষ্টতে নহওক 3% কৰি তেখেতসকলৰ কাৰণে আমি দিবলৈ গৈ আছোঁ। কালি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত বহুতখিনি আলোচনা হ'ল। ইয়াৰ ফৰেষ্ট কোৱালিটি ডেভেলপ কৰা, ৱাইল্ড লাইফ প্ৰটেকশ্যনটো এনচিয়'ৰ কৰা, তাত নতুনকৈ নতুন এটা ডিভিজনৰ কাৰণে আমি আলোচনা কৰিছোঁ। আৰু 4টামান ৰেঞ্জ লাগে, এই কথাবিলাক কালি আলোচনা হৈছে। আৰু 12 মাহে য'ত মানাহ ৰাষ্ট্ৰীয় উদ্যানটো খুলিব লাগে বুলি কিছুমান কথা আহিছে। ক'ৰ এৰিয়াটোতো খুলিব নোৱাৰে, তাত সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে বা বিভিন্ন ৱাইল্ড লাইফ চেঞ্চুৰীবিলাকৰ ৰুলছ আছে, টাইগাৰ প্ৰজেক্ট আছে, ইয়াতে বিভিন্ন আইন আছে। তো সেইকাৰণে আমি ইয়াৰ যিটো বাফাৰ এৰিয়া, এই বাফাৰ এৰিয়াটো 12 মাহে খুলি ৰখাৰ কাৰণে কিছুমান পলিচি যোৱাকালি আলোচনা কৰা হৈছে। আৰু নেক্সট এটা ফেজ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰাৰ লগে লগে এই সমস্যাখিনি সমাধান হৈ যাব। কিন্তু মানাহ ৰাষ্ট্ৰীয় উদ্যান কিন্তু বহু বেদখল হৈ আছে এতিয়া মাটি।
চাওক বহুত নহয় দুটামান ঠাইত অলপমান বেদখল হৈছে আৰু সেইবিলাকো আমি জ্ঞাত যে কোনটো ডোখৰত বেদখল হৈছে কি হৈছে এইটো আমি জ্ঞাত এই বিষয়কো লৈ পেলাই আমি আলোচনা কৰি আছোঁ যে অনাগত দিনত সেই সকলটো কোনো বহুততে বাহিৰৰ মানুহ নহয় খিলঞ্জীয়া মানুহে হয় চ' আমি কেনেকৈ এই সমস্যাটো সমাধান কৰোঁ ইয়াৰ ওপৰতো আমি ৰাস্তা চাই আছোঁ কাৰণ আমাৰ চৰকাৰৰ দিনত যোৱা 4-4টা বছৰত আমি কাকো উচ্ছেদ কৰি কিবা কৰি তেনেকুৱা সমাধানবিলাক আমি যোৱা 4-4টা বছৰত লোৱা নাই গতিকে আহি থকা সময়খিনিতো আমি তেনেকুৱা কৰিব বিচৰা নাই কিন্তু সমস্যাৰ সমাধান সূত্ৰ ওলাবৰ কাৰণে আজিৰ চৰকাৰে চিন্তা কৰি আছোঁ